হে দোস্ত, এই পৃথিৱীৰ ৭০খনতকৈও বেছি দেশ, আমেৰিকাও আছে দিয়ক লাগি, এই দেশবিলাকে এটা অদ্ভুত কনচেপ্ট ব্যৱহাৰ কৰে ডে লাইট ছেভিং টাইম বুলি। মানে কি কৰে আপুনি বিশ্বাস নকৰিব, এই দেশৰ মানুহবিলাকে বছৰটোৰ কেইটামান মাহ ঘড়ীটো 1 ঘণ্টা আগুৱাই থৈ দিয়ে। যদি বাজিছে 2টা, 1 বজা কৰি থৈ দিয়ে। ৱালৰ পৰা নমাই আনে ঘড়ীটো, আনি পিনে 1 ঘণ্টা আগে চব কাষ্টমাৰে, মানে চব মানুহে দেশবিলাকৰ। আৰু কেইটামান মাহ কি কৰে, যদি বাজিছে 2টা, 3টা বজা কৰি থৈ দিয়ে। এনেকুৱা অগা পিছা কৰি থাকে। কিহৰ কাৰণে? এনাৰ্জি বচাবলৈ। তাৰমানে ভালদৰে বুজাওক আপুনি। আমি জানোৱে যে বছৰটোৰ কেইটামান মাহ কি হয়, দিনবিলাক ছুটি হয়, স্পেচিয়েলি ঠাণ্ডাৰ দিনবিলাকত, যে সূৰ্য সোনকালে অস্ত যায়। যে যদি যাব লাগিছিল 6টা বজাত, 4টা বজাতে আন্ধাৰ হ'ব ধৰে। আৰু কেইটামান মাহ কি হয়, দীঘল হয় দিনবিলাক, গৰমৰ দিনবিলাক, যে 6টা 7টা 8টাতে সূৰ্য অস্ত যায়। এতিয়া দিন ছুটি দীঘল ছুটি হৈ থাকিলেও অফিচিয়েল টাইমটো একে থাকে না। আপোনাৰ গৰমৰ দিনতো 9টা বজাতে স্কুল খোলে, ঠাণ্ডাৰ দিনতো 9টা বজাতে স্কুল খোলে, আৰু সেইফালে 4টা বজাতে অফিচ বন্ধ হয়, ঠাণ্ডাতো গৰমতো 4টা বজাতে অফিচ বন্ধ হয়। এই সমস্যাটোৰ পৰা বাচিবলৈ তেওঁলোকে দিন ছুটি হ'লে 1 ঘণ্টা আগুৱাই থৈ দিয়ে, যাতে সোনকালে স্কুল কলেজ আৰম্ভ হ'ব পাৰে, অফিচ কাছাৰী চব নৰ্মেল লাইফ আৰম্ভ হ'ব পাৰে, আৰু সোনকালে যাতে শেষ হৈ যায়, 1 ঘণ্টা আগত যাতে শেষ হৈ যায়। মানে যাতে ছানলাইটটো বাচি যায় 1 ঘণ্টাৰ কাৰণে, যাতে গাড়ীৰ লাইট জ্বলাব লগা নহয় অফিচৰ পৰা আহোঁতে, যাতে সূৰ্যৰ পোহৰতে আহিব পাৰে। আৰু গৰমৰ দিনত কি কৰে, 1 ঘণ্টা পিছুৱাই থৈ দিয়ে, কাৰণ গৰমৰ দিনততো সেইফালে লাইট আছে। মানে ছানলাইটৰ ভাল ব্যৱহাৰ কৰিবলৈ ডে লাইট ছেভিং টাইম, এই কনচেপ্টটো বহুত আগৰ পৰা ব্যৱহাৰ কৰি আছে। এতিয়া এই কনচেপ্টটো আমাৰ ভাৰতত যদি কৰা হয়, কাৰণ ভাৰতত লগা হৈছে বহুতৰ মতে, কিয় লগা হৈছে ভালদৰে মই একদম লিখি বুজাই দি আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে কেছটো, ভাৰতখন এখন বহুতেই ডাঙৰ দেশ। মই ভাৰতৰ মেপ আঁকিব নাজানো দিয়ক, হ'লেও আঁকিছোঁ আৰু। ধৰি লওক এইখন ভাৰত, জাষ্ট ধৰিয়ে লওক দিয়ক, এইখন ভাৰত নহয় কিন্তু, ইমানো এনেকুৱা নহয় ভাৰতখন, ধৰি লওক। এতিয়া এইখিনি নৰ্থ ইষ্ট, এইখন অসম আমি আছোঁ। নৰ্থ ইষ্টত কি হয়, বহুত জল্দি ৰাতিপুৱা হয়। নৰ্থ ইষ্টত ধৰক 4:30 বা 5টা বজাত ৰাতিপুৱা হৈ যায়, আৰু সেইফালে আন্ধাৰো জল্দি হয়। আন্ধাৰ ধৰক 6টা 7টাত আন্ধাৰ হৈ যায়। কিন্তু আপুনি যদি এই চাইডে আহি যায়, এইফালে গোৱা আছে, মুম্বাই আছে, গুজৰাট আছে, এইফালে ৰাতিপুৱা হয় আপোনাৰ 7:30 8টাত, আৰু ৰাতি হয় সেইফালে কেইটাত, 7টা 8টাত ৰাতি হয়। মই গোৱাত গৈছিলোঁ, গম পাইছোঁ যে 8টা বজাত ৰাতি হয়। এতিয়া ইমান ডেঞ্জাৰাছ টাইম ডিফাৰেঞ্চ আছে, কিন্তু অফিচিয়েল স্কুল কলেজৰ টাইমটো একে না। মুম্বাইতো অফিচ 9টাতে আৰম্ভ হয়, স্কুল 9টাতে আৰম্ভ হয়, আৰু আমাৰ নৰ্থ ইষ্টতো 9টাতে আৰম্ভ হয়। ফাৰ্ষ্ট যিটো সূৰ্য উদয় হয় অৰুণাচল প্ৰদেশ, তাতো স্কুল 9টাতে আৰম্ভ হয়। তো ইয়াৰ ফলত কি হৈছে ভাবি চাওকচোন, মুম্বাইৰ ল'ৰা এটাই কেইটা বজাত উঠিব লাগিব, তাত ৰাতিপুৱাই হ'ব 7:30 8টাত, তো মাত্ৰ 1 ঘণ্টাহে পাই যায় ভালদৰে ৰেডি হ'বলৈ, চাহ খাবলৈ, মুখ ধুবলৈ, ভাত খাবলৈ, 9টা বজাত স্কুল আহিব লগা হ'লে। আৰু সেইফালে সি যেতিয়া স্কুলৰ পৰা ঘৰত আহিব 4টা বজাত মস্ত ৰ'দে থাকে, কাৰণ 4 5 6 7 8 4 ঘণ্টা সময় থাকি যায় সূৰ্য অস্ত যাবলৈ। কিন্তু আমাৰ অসমত নৰ্থ ইষ্টত 4টা বজাত লাহে আৰু যাব ধৰেই। তো বুজি পাইছেনে কেছটো? নৰ্থ ইষ্টৰ মানুহখিনিৰ মতে কাৰণেতো এইখিনি ভাল হৈছে, যে আমি ৰাতিপুৱা ধুনীয়াকৈ 6টাত উঠোঁ, মুখ হাত ধুওঁ, অলপ পঢ়োঁ, তাৰপিছত লাহে ভাত খাওঁ, স্কুল যাওঁ। কিন্তু তাত ভাবি চাওক, তাত ৰাতিপুৱাই হয় 7:30টাত, তো ৰাতিপুৱা নহওঁতে কোনোবা উঠিব নেকি? আৰু সেইফালে 4টা বজাত যেতিয়া স্কুল ছুটি হয়, মস্ত ৰ'দ থাকে, তো সিহঁতে ৰাতি শুৱে আৰু কেইটাত, 8টা বজাত সূৰ্য অস্ত গ'লে 10টা 11টা 12টা বজাত শুৱে। এইটো নৰ্মেল না, 12টা বজাত শুবই, 8টা বজাত অস্ত গ'লে। তো তেওঁলোকে অতি কম সময় শুব পায়, 12টাৰ পৰা মাত্ৰ কম সময়, কাৰণ সেইফালে উঠিবৰে হ'ল, 9টাত আৰম্ভ। দেশ এখনেই আমাৰ, কিন্তু এটা মূৰত যেতিয়া মানুহে ৰাতিৰ ভাত খাই থাকে, মুম্বাইৰ পিনে নৰ্থ ইষ্টৰ পিনে মানুহে ৰাতি সপোন দেখি থাকে, মানে কেতিয়াবাই শুলে আৰু। বুজি পাইছেনে? ইয়াৰ ফলত কি হৈছে, কিছুমান ঠাইত ইলেক্ট্ৰিচিটিৰ বেছি প্ৰয়োজন হৈছে, যিহেতু অফিচিয়েল টাইম এটাই না। তো আমাৰ নৰ্থ ইষ্টত বেছি ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হৈছে, কাৰণ ইয়াততো ছানটো থাকি যায় না। আগতে কিছু এৰিয়াত মানুহ কমকৈ শুব পাইছে, কিছু এৰিয়াত বেছিকৈ শুব পাইছে। মানে দেশখন আমাৰ ইমানেই ডাঙৰ, আৰু এই টাইম ডিফাৰেঞ্চ ফলত। আৰু চাগে এইটো কাৰণতে, যেতিয়া স্বাধীনতা পোৱা নাছিল ভাৰতে, ব্ৰিটিছৰ সময়ত ভাৰতত 3টা টাইম জ'ন আছিল। চব ঠাইতে টাইম একে নাছিল। কলকাতা, মাদ্ৰাছ আৰু মুম্বাই, এই 3টা টাইম জ'ন আছিল। আপুনি মাদ্ৰাছৰ পৰা কলকাতা গ'লে টাইমটো বেলেগকৈ ছেট কৰিব লাগিব ঘৰত, যেনেকুৱাকৈ আজিকালি আমি এখন দেশৰ পৰা আন এখন দেশত গ'লে কৰোঁ। কিন্তু পিছত কি কৰিলে, অফিচিয়েলটো মিলাবলৈ
একে কৰিলে কাৰণ যদি একে কৰা নহয় কি হ'ব ভাবকচোন আমাৰ নৰ্থ ইষ্টত যদি 9টা বজাত স্কুল আৰম্ভ হয় সেইফালে 12টা বজাতহে 9টা বাজিব বা সেইফালে যিমান ঘণ্টা কৰে সেইফালে 11টা বজাতে 9টা বাজিব তো অফিচিয়েলটো কেনেকৈ মেইনটেইন কৰিব বেংকৰ ট্ৰানজেকশ্যন প্লেন টাইম ট্ৰেইন টাইম কোনোবাই যদি কল কৰে সেইফালে যদি মুম্বাইত ষ্টেট বেংকৰ মালিকে নৰ্থ ইষ্টৰ ষ্টেট বেংকৰ মালিকক ফোন কৰে মুম্বাইৰ পৰা ফোন কৰিব 9টা বজাত এইফালে নৰ্থ ইষ্টৰ মানুহ কি হ'ব বুজি পাইছেনে কেছটো আৰু এই কেছটোৰ কোনো সলিউশনো নাই বহুতে কয় টাইমটো বেলেগ বেলেগ কৰিব লাগে নৰ্থ ইষ্টৰ টাইমটো বেলেগ কৰিব লাগে কলকাতাৰ টাইমটো বেলেগ কৰিব লাগে দিল্লীৰ টাইম বেলেগ কৰিব লাগে কিন্তু এনেকুৱাকৈ যদি কৰা হয় ক'লোৱে হাহাকাৰ লাগি যাব উল্টা পাল্টা যাতা হৈ যাব বিদ্যা কেতিয়াবা ক'ত কি মানে ট্ৰেইনৰ টাইম উল্টা পাল্টা হৈ যাব সেইটো সম্ভৱ নহয় কিছুমানে আৰু কয় ডে লাইট ছেভিং টাইমৰ প্ৰয়োগ কৰিব লাগে ইণ্ডিয়াত যে নৰ্থ ইষ্টৰ এইখিনি এৰিয়াৰ কাৰণে টাইমটো অলপ আগুৱাই থ'ব লাগে বছৰৰ কেইটামান মাহ বা এনেকুৱাকৈ সেইটো হ'লেও উল্টা পাল্টা লাগি যাব কিন্তু বৰ্তমান যি একে টাইম আছে একে টাইম থকাৰ কাৰণে বহুত উল্টা পাল্টা লাগি আছে মই ক'লোৱেই যে এই এৰিয়াখিনিৰ ৱেষ্টাৰ্ণ এৰিয়াখিনিৰ মানুহে বেছি শুব নাপায় যিমান শুব পাওঁ আমি বা এইফালে থকা মানুহৰ কাৰণে অফিচিয়েল টাইমটো মেইনটেইন নথকাৰ কাৰণে তো ভিডিঅ'টো কেনে পালে আপোনালোকে কওক যদি কথাখিনি জনা নাছিল কথাখিনি জানি কেনেকুৱা পালে সেইটো মানে কওক আৰু আপোনালোকে কি ভাবে এই সম্পূৰ্ণ কেছটোৰ ওপৰত আৰু এই বিয়াটো সেই নহয় দিয়ক ডুপ্লিকেট চক নপৰে ভাবিব আৰু কিছুমানে কি বিয়া চিয়া থৈছে এইটো পুতলাহে